হেল্ল' বন্ধু বান্ধৱীসকল, মই অসমী ধ্যানু চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বৰ ধুনীয়া বস্তু দেখুৱাম। চাবচোন বাৰু বস্তুটো কেনেকৈ। এইফালে আহি থাকক, দেখিছেনে? এইফালে আহি থাককচোন বাৰু, মই দেখুৱাই আছোঁ আপোনালোকক বস্তুটো কি। মই যিখিনি জেগাৰ পৰা আহি আছোঁ এইখিনি হৈছে হাতীমাৰা নগাঁও। এতিয়া এইফালে মই আপোনালোকক এদিন এটা ভিডিঅ'ত দেখুৱাইছিলোঁ যে মথাউৰিটো ভাঙি ইয়াতে কেনেকৈ পানী হৈছিল। এই মথাউৰিটো এইটো চাইডে আছে, আমি এতিয়া এইটো চাইডে গুচি যাম। আহক। ইয়াতে এখন বজাৰ হয়, বজাৰখন বাৰু মই অন্য এটা ভিডিঅ'ত দেখুৱাই দিম। নতুনকৈ হৈছে বজাৰখন, বৰ ধুনীয়াকৈ বজাৰখন চলি আছে, মই দেখুৱাই দিম ৰ'ব। আহি থাকক, বস্তুটো দেখিবলৈ পাব। আহি থাকক। আহি থাকক, আহি আছেনে? পাই গ'লোঁ বস্তুটো, দেখিছেনে? এই দলংখন ননৈ নদীৰ ওপৰত হৈছে। এই দলংখন অতি কম দিনতে মেৰামতি কৰি দিয়া হৈছে। এই দলংখনৰ কাৰণে এই দুখন গাঁও বৰ ধুনীয়া সংযোগ হৈছে। বহুদিন এই দুখন গাঁৱৰ কোনো সংযোগ হোৱা নাছিল। এতিয়া দলংখনৰ কাৰণে মানুহখিনি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ মানুহখিনি অহা যোৱা কৰিব পাৰে আধা ঘণ্টাতে। এতিয়া এই ৰাস্তাটোৰে যদি আমি যাওঁ, হাতীমাৰ এইটো চাইডৰ পৰা এনেকৈ যদি মঙলৈ যাওঁ অতি সোনকালে পাওঁ। আগতে এই ৰাস্তাটোৰে যাওঁতে বহুত দেৰি লাগিছিল, কিন্তু এই দলংখনৰ কাৰণে এইখিনি সুবিধা হৈছে। চাওকচোন, চিনাৰীটো মই দেখুৱাই দিছোঁ, ইমান ধুনীয়া চিনাৰী, দেখিছেনে আপোনালোকে? চাওক, দেখিছেনে কি ধুনীয়া চিনাৰী, দেখিছেনে? এই ৰাস্তাটোৰে মঙলৈ যাব পাৰি, একদম 1.5 মোন উঠিব পাৰি, বহুত শ্বৰ্টকাট হৈ যায়। আহিব কেতিয়াবা এইফালে, আৰু আহিলে ইয়াতে ৰৈ অকণমান চিনাৰীটো চাই যাব নাপাহৰিব, বৰ ধুনীয়া। চাওকচোন ইমান ধুনীয়া, দেখিছেনে? দেখিছেনে কি ধুনীয়া লাগে? আপোনালোকে অকণমান ৰৈ চাই যাব নাপাহৰিব, বৰ ধুনীয়া। আহক, চিনাৰীটো চাওকচোন, গধূলি নামি আহিছে আৰু ধুনীয়া দৃশ্য হৈছে। দেখিছেনে? বহুদিনৰ পৰা আপোনালোক দেখুৱাম বুলি ভাবি আছিলোঁ মই, আজি ফাইনেলি দেখুৱাই দিলোঁ। চাওকচোন চিনাৰীটো কি ধুনীয়া, দেখিছেনে? ইমান ধুনীয়া, চাওক না, ইমান ধুনীয়া। আহিব এইফালে, শ্বৰ্টকাট হৈ যাব। এইফালে যাব পাৰি, একদম 1.5 মোন উঠিব পাৰি, 1.5 মোন উঠি সেইখিনি মঙলৈ যাব পাৰি। এইফালে আৰু ডিপিলা হৈ ঘূৰি থাকিবই নালাগে, ইমান লংকৈ ঘূৰি থাকিবই নালাগে। দেখিছেনে কি ধুনীয়া, ইমান ধুনীয়া চিনাৰী, দেখিছে? ধুনীয়া চিনাৰী, চাওক। বহুত দিনৰ পৰা আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, আজি ফাইনেলি দেখুৱাই দিলোঁ, দেখিছেনে?
এইটো আমাৰ বাবু থিয়ানো এইজন দেখিছেনে ই দলং চাই বৰ ভাল পায় ইয়ালৈ আহি বৰ ভাল পায় দেখিছেনে ঠিক আছে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ